হাই গাইজ, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ শাকৰ বাৰীৰ পৰা। শাকৰ বাৰী কিবা এটা ভাল লাগে আৰু আমাৰ শাকৰ বাৰী নহয় দিয়ক, এই খুৰাহঁতৰ ওচৰৰে শাকৰ বাৰী, শাকৰ বাৰী চাই ভাল লাগে আৰু শাক খায়ো কিবা এটা ভাল লাগে। সেইকাৰণে মই আপোনালোক শাকৰ বাৰীখন দীঘলৈ পাৰে আমাৰ দাদাই কাটি আছে পিঁয়াজ আৰু আলু কিয় কাটি আছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু গম পাব। ইফালে আজি আমি আনিছোঁ অলপ গাহৰি, আৰু আজি আমি গাহৰি খাম। সেইকাৰণে ইফালে আমি পানী চানী দিছোঁ, আজি চৌকাতে বনাম, গেছত নবনাম গাহৰি। ইফালে পানী চানী দিছোঁ গাহৰিটো হোৱাবৰ কাৰণে। ইফালে গাহৰিৰ ফেন আহিছে, কি ধুনীয়াকৈ ফেন চেন আহিছে, আৰু গাহৰিখিনি ফেন চেন ফেলে তাৰমানে ৰান্ধবা লাগব। ইফালে আমাৰ লগৰ এটাই বটি আছে আদা আৰু নহৰু, ইফালে আমাৰ পাতা পাতকুটে বটি আছে, আৰু আমাৰ মিক্সি চিক্সি নাই কাৰণে ইফালে আমাৰ দাদাই তেল চেল দি দিছে। ইফালে আমাৰ দাদাই গাহৰিখিনি ৰান্ধিব কাৰণ ইফালে তেল চেল দি ইফালে পিঁয়াজটো দি দিলাক, পিঁয়াজটো অলপ লাৰি আছে। ইফালে পিঁয়াজটো কি ধুনীয়া আলু আৰু পিঁয়াজ দুটা দি দিলাক, ইফালে লাৰি আছে। আৰু ইফালে আমাৰ বেতালটাৰ এটা ৰেচিপি বনাব কাৰণ চেপ ডাংগা পালা, সেইকাৰণে এটা জমনি হ'ল। ইফালে পেণ্ট চেণ্ট দাদাই পিন্ধি লৈছে মাথাত, আৰু কিবা এটা ভাল লাগছে সেইকাৰণে ইফালে দাদাই ৰান্ধি আছে। ইফালে আমি